নমস্কাৰ মই ডক্টৰ মাধুৰ্যমন বৰাই আজি আপোনালোকৰ মাজত পাইলছৰ কাৰণে দ্বিতীয়টো মেডিচিন লৈ আহিছোঁ ইয়াৰ আগতে মই এটা মেডিচিন দিছিলোঁ এটো পাইলছৰ কাৰণে প্ৰথম মেডিচিন আছিল আৰু সেই মেডিচিনটো যদি আপোনালোকে ভিডিওটো চোৱা নাই তেনেহলে ইয়াৰ ডেসক্ৰিপচনত ইয়াৰ লিংক দিয়া আছে এই মেডিচিনটো চাই ল'ব আজি যেটো মেডিচিন আনিছো সেকেন্ড মেডিচিন এটো হৈছে আপোনাৰ এভেনাৰ পাইল গিয়াৰ এটো ড্ৰপস হিচাপে পোৱা যায় আৰু এই মেডিচিনটো আপোনাৰ পাঁচটা মেডিচিন ইউজ কৰি পেলাই এই মেডিচিনটো বনাইছে এক নম্বৰটো হৈছে আপোনাৰ আৰ্নিকা মন্টনা দুই নম্বৰটো হৈছে আপোনাৰ কেলকেৰিয়া ফ্লোৰিকা তিন নম্বৰটো হৈছে আপোনাৰ কাৰ্ডিয়াছ মেৰিয়ানাছ তাৰ পিছত আপোনাৰ চাৰি নম্বৰটো হৈছে কোলিকছনিয়া পাঁচ নম্বৰটো হৈছে এচুলাছ হিপোকাষ্টনাম আৰু এই মেডিচিনটোত আপোনাৰ 37% এলকহল আছে এই মেডিচিন গিটাই ইউজ কৰি পেলাই এই মেডিচিনটো বনাইছে আৰু এক নম্বৰ মেডিচিন হৈছে আপোনাৰ আৰ্নিকা মন্টনা এই মেডিচিনটো এনেকুৱা লক্ষণত ইউজ কৰা হয় যদি আপোনাৰ বহুত দিনৰ পৰা পাইলছ হৈ আছে আৰু পাইলছবোৰৰ পৰা যদি আপোনাৰ পাইলছবোৰ যদি আপোনাৰ থুপ খাই আছে বা ইয়াত খুব বিষ হয় আৰু পাইলছৰ পৰা আপোনাৰ লগত তেজ ওলাই থাকে তেতিয়াহলে এই মেডিচিনটোৱে তেজ ওলোৱাত বাধা প্ৰদান কৰে আৰু বিষটো নাইকিয়া কৰে এনেবোৰ ক্ষেত্ৰতে এই আৰ্নিকা মেডিচিনটো ইউজ কৰা হয় ইয়াৰ পাছৰ মেডিচিনটো হৈছে আপোনাৰ কেলকেৰিয়া ফ্লোৰিকা এই মেডিচিনটো এনেকুৱা লক্ষণত ইউজ কৰা হয় এই মেডিচিনটোৱে আপোনাৰ পায়খানা দ্বাৰত যদি বহুত দিনৰ পৰা পাইলছটো হৈ আছে পাইলছটো যদি খুব টান আপোনাৰ শিলৰ নিচিনা কিছুমানৰ এই পাইলছটো আপোনাৰ মাজে মাজে ফুলি যায় আৰু মাজে মাজে খুব বিষ হয় আৰু এনেকুৱা লক্ষণতে এই কেলকেৰিয়া ফ্লোৰিকা নামৰ মেডিচিনটো ইউজ কৰা হয় তিন নম্বৰ মেডিচিনটো হৈছে আপোনাৰ কাৰ্ডিয়াছ মেৰিনাছ এই মেডিচিনটো সাধাৰণতে লিভাৰৰ ক্ষেত্ৰত ইউজ কৰা হয় কিছুমান ৰোগীক দেখা যায় যে খুব দুৰ্বল আৰু সেই সকল ৰোগীৰ যদি লিভাৰৰ সমস্যা থাকে তেতিয়াহলে এই মেডিচিনটো ইউজ কৰা হয় আৰু কিছুমান ৰোগীক দেখা যায় যে পায়খানাটো আপোনাৰ খুব কঠিন হয় বা টান হয় বা কিছুমানৰ আপোনাৰ পায়খানাটো আপোনাৰ ছাইবৰণ হয় কিছুমানৰ মাটিবৰণ হয় কিছুমানৰ আপোনাৰ গাঁঠি হয় এনেকুৱা লক্ষণতে এই কাৰ্ডিয়াছ মেডিচিনটো ইউজ কৰা হয় চাৰি নম্বৰৰ মেডিচিনটো হৈছে আপোনাৰ কোলিকছনিয়া এই মেডিচিনটো সাধাৰণতে এনেবোৰ লক্ষণত ইউজ কৰা হয় যদি আপোনাৰ পাইলছটো বহুদিনীয়া আৰু এই পাইলছটোত আপোনাৰ হোৱা অৱস্থাত যদি আপোনাৰ তেজ ওলাই বা বিষ থাকে ইয়াৰ উপৰিও পায়খানা দ্বাৰত যদি আপোনাৰ সৰু সৰু পোহা থাকে বা গুটি থাকে তেতিয়া এইবোৰ খুব বিষ হয় আৰু আপোনাৰ পায়খানা কৰিবৰ সময়ত জোৰ দিব লাগে পায়খানাটো আপোনাৰ খলসাকে নহয় এনেবোৰ লক্ষণতে এই কোলিকছনিয়া মেডিচিনটো ইউজ কৰা হয় পাঁচ নম্বৰ মেডিচিনটো হৈছে এচুলাছ হিপোকাষ্টনাম এই মেডিচিনটো সাধাৰণতে এনেকুৱা লক্ষণত ইউজ কৰা হয় যদি পায়খানা কৰাৰ সময়ত আপোনাৰ পায়খানা দ্বাৰটো শুকান আৰু গৰম হৈ থাকে আৰু ইয়াত এটা এনেকুৱা ধৰণৰ পাইলছ হয় যেটো পাইলছত আপোনাৰ কালাৰটো হৈছে আপোনাৰ বেঙুনীয়া হয় আৰু সাধাৰণতে এই পাইলছটোত আপোনাৰ কোনো ধৰণৰ তেজ নলায় আৰু যদি কেতিয়াবা তেজ ওলায় তেতিয়াহলে খুব খজুৱাই আৰু পিপিয়াই থাকে আৰু পায়খানা কৰাৰ সময়ত জোৰ দিব লগা হয় আৰু জোৰ দিলে আপোনাৰ বিষ হয় আৰু এই বিষটো বহু সময়লৈকে অনুভৱ কৰা হয় এনেবোৰ লক্ষণতে এই এচুলাছ হিপোকাষ্টনাম নামৰ মেডিচিনটো ইউজ কৰা হয় আজি আপোনালোকৰ মাজত মই যেটো মেডিচিন পাইল কেয়াৰ মেডিচিনটো আনিছো এটো এভেনাৰ হয় আৰু এই মেডিচিনটো ইউজ কৰিবলৈ হলে আপোনালোকে 10 টোপালকে দিনটো দুবাৰ খাব আধা কাপ কুহুমীয়া গৰম পানীৰ লগত খাব খালি খোৱাৰ আধা ঘণ্টাৰ আগত খাব মোৰ যদি এই ভিডিওটো আপোনালোকৰ ভাল লাগিছে তেনেহলে লাইক কৰিব আৰু কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ